নমস্কাৰ যে আজি আছোঁ এটা ঠাই য'ত আহিছোঁ মই এই ঠাইডোখৰ আপোনালোককো অলপ জনাম য'ত নাগালেণ্ড আৰু অসম সীমান্তৰ অঞ্চলত এই সীমাৰ কাষত এক বড়ো অধিকৃত অঞ্চল বড়ো গাঁও আৰু বড়ো অঞ্চল বুলি ক'ব পাৰে য'ত এই অঞ্চলৰ পৰা গোলাঘাট জিলাৰ সকলো বাকী জানে বা অসমৰ বড়োসকলে জানে য'ত চিচুপানী অঞ্চল বুলি ক'লে এই চিচুপানী অঞ্চলৰ বড়ো গাঁৱত মই এতিয়া বৰ্তমান আছোঁ এই চিচুপানী অঞ্চলৰ এখন ঘৰত আছোঁ এই ঘৰত আপোনালোকক অলপ বা এই ঘৰত আৰু এই অঞ্চলৰ বিষয়ে অলপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম তাৰ আগে আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিম য'ত এই অঞ্চলৰ বড়োসকলৰ সকলো ঘৰত অলপ নহয় অলপ ডাঙৰৰ পৰাই সৰু বাৰী য'ত আমি সকলোৰ ঘৰতে থাকে ঘৰ থাকিলে বাৰী থাকে এনেকুৱাই কিন্তু বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বাৰীত থাকে ফল মূলৰ গছ কিন্তু এই য'ত আছোঁ ইয়াত প্ৰায় 100% ব্যক্তিৰ ঘৰতে অলপ নহয় অলপ তামোলৰ গছ দেখিছোঁ তাকে আপোনালোকক প্ৰথম দেখাই গৈ আছোঁ প্ৰতিটো ঘৰতে আপুনি তামোলৰ গছ দেখিব ইয়াকে আপোনালোকক মই দেখাই যাওঁ এতিয়া আপোনালোকে চাই গৈ থাকক এইটো আহিছোঁ এতিয়া আপোনালোকে চাই দেখিছেই ক'ত কিমান তামোল চাওক ইয়াতে এইটো ঘৰ এটা ইয়াতো তামোল দেখিছে এইটো হ'ল ঘৰৰ কিনাৰৰ তামোল আৰু পিছতো আছে এইটো আগত পৰিৱেশ আৰু ইয়াতো চাওক এইটো ঘৰ এইটোও এঘৰ ইয়াতো তামোলৰ নিশ্চয় আপোনালোকে দেখিছে তামোল তাৰপৰা ইফালেও পিছত তামোল আপোনালোকে ওপৰত তলত যিমান ফালে চাওক চাৰিদিশে আপুনি তামোল দেখিব এনেকুৱাই মই এতিয়া যাওঁ আপোনালোকক দেখুৱাম আৰু অন্যতম ঠাইলৈ যাম আপোনালোকে চাই গৈ থাকিব মই দেখাই গৈ থাকিম মানে ৰাস্তাৰ কিছুমান পৰিৱেশটো মই নেদেখাব পাৰে কিন্তু আৰু গৈ পেলাই ঠাইডোখৰত আপোনালোকক আগৰো দেখাম ইয়াত কিমান তামোল আছে কি এইটো কথা আপোনালোকক আৰু জনাম